হাই গাইজ, আমাৰ লগত থকা এই মোবাইল ফোনটো দিনে ৰাতিয়ে দিনে সকলো সময়তে থাকে। কিন্তু এই মোবাইল ফোনটো আমাৰ কাৰণে কিমান সুৰক্ষিত বা আমাৰ কাৰণে কিমান বিপদজনক, বা ইয়াৰ যিটো ৰেডিয়েশ্যন আছে এই ৰেডিয়েশ্যন কি, বা ৰেডিয়েশ্যন কমিলে ভাল নে বাঢ়িলে ভাল, তো এই সকলোবোৰ আজি এই ভিডিঅ'টোত সম্পূৰ্ণ সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিম। তো বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰায় 90% মানুহৰ হাতে হাতে এই এণ্ড্ৰইড ফোন আছে। আনকি ক্লাছ 1-2 এই সকলো পঢ়া ল'ৰা ছোৱালী এণ্ড্ৰইড মোবাইল ফোন ল'ব বিচাৰে, কিন্তু মাক দেউতাকে নিদিয়ে। আনকি ডাঙৰ মানুহ কিছুমানে নাজানে যে এণ্ড্ৰইড মোবাইলত থকা ৰেডিয়েশ্যন কি, বা ই ক'ত থাকে, বা ৰেডিয়েশ্যন কি বস্তু। ইয়াক কোনো প্লে ষ্ট'ৰত পোৱা নাযায় যে প্লে ষ্ট'ৰৰ পৰাই তাক লৈ আহিব, ই মোবাইলৰ লগতে থাকে। বিজ্ঞানৰ ভাষাত ৰেডিয়েশ্যন হৈছে তেজস্ক্ৰিয় ৰশ্মি বা উচ্চ ক্ষমতাসম্পন্ন চুম্বক। আৰু আমি যদি ৰেডিয়েশ্যন বৃদ্ধি হয় বা মোবাইলত যদি ৰেডিয়েশ্যন বাঢ়ে, তেতিয়াহ'লে আমাৰ শৰীৰৰ কিছুমান ক্ষতি হয়। যদি আমি বহুত সময় ধৰি কোনো ধৰণৰ হেডফোন ব্যৱহাৰ নকৰাকৈ অকল কাণত ফোনটো লগাই এনেকৈ যদি ফোন কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ মগজুৰ কিছুমান ক্ষতি হ'ব পাৰে। কাৰণ ইয়াৰ পৰা যিটো ৰেডিয়েশ্যন ওলাব, এই ৰেডিয়েশ্যনে আমাৰ শৰীৰৰ কাৰণে বহুত ক্ষতিকাৰক। তাৰোপৰি আমি যদি ডাটা অন কৰি আমাৰ মোবাইল ফোনটো এই পকেটত ৰাখি থৈ দিওঁ, তেতিয়াহ'লেও তাৰ পৰা আমাৰ ক্ষতি হ'ব পাৰে। কিয়নো যিটো মোবাইল ফোনে ডাটা অন কৰি থাকিব, সেই মোবাইলটোত ৰেডিয়েশ্যন বেছি সক্ৰিয় হৈ থাকিব, কিয়নো সেই মোবাইলটোৱে নেট পাই থাকিব, যাৰ বাবে ৰেডিয়েশ্যন বেছি সক্ৰিয় হ'ব। অকল মোবাইল ফোনে নহয়, বিভিন্ন ধৰণৰ কম্পিউটাৰ বা লেপটপ এই সকলোবোৰতে ৰেডিয়েশ্যন থাকে। আৰু বহুতে মানুহে এনেকৈ কয় যে ৰাতি শুবৰ টাইমত মোবাইল বা বিভিন্ন ধৰণৰ লেপটপ কম্পিউটাৰ এই ওচৰত ৰাখিব নালাগে। আৰু এইকাৰণে কয় যে ৰাতি যিটো ৰেডিয়েশ্যন পাই থাকিব, এই ৰেডিয়েশ্যনৰ ফলত আমাৰ দেহৰ কিছুমান ক্ষতি হ'ব পাৰে, যাৰ বাবে কিছুমান ব্যক্তিয়ে কয় যে ৰাতি শুবৰ টাইমত এই মোবাইল লেপটপ বা কম্পিউটাৰ এই সকলোবোৰ যাতে কাষত নাৰাখে, অলপমান আঁতৰত ৰাখে। যদি আপোনালোকৰ মোবাইল ফোনটো ৰেডিয়েশ্যন বেছি, তেতিয়াহ'লে আপোনালোকক সেই মোবাইল ফোনটো বেছিকৈ ক্ষতি কৰিব। কিন্তু আপোনালোকে কেনেকৈ গম পাব যে মোৰ মোবাইল ফোনটো ৰেডিয়েশ্যন বেছি নে কম? আপোনালোকে গম পাব আপোনালোকে যেতিয়া মোবাইলটো কিনিছিল, সেই মোবাইলটোৰ বাক্সাটোত চালে বা ওপৰৰ কাভাৰটোত চালে, তেতিয়ালৈকে আপোনালোকে গম পাব। আৰু ইয়াত ধুনীয়াকৈ লেখা আছে ছাৰ, বা আপোনাৰ মোবাইল ফোনটো ৰেডিয়েশ্যন কি নাম, ইয়াত ধুনীয়াকৈ লিখা আছে। ছাৰ মানে হৈছে স্পেচিফিক অবজাৰ্পটন ৰেট। আৰু এই ছাৰ ভেলুৰ দ্বাৰাই আপোনালোকে আপোনালোকৰ মোবাইলৰ যিটো ৰেডিয়েশ্যন আছে, এই ৰেডিয়েশ্যন চাব পাৰে। আৰু এই ৰেডিয়েশ্যন চাবৰ কাৰণে আপোনালোকৰ যদি মোবাইলৰ কাভাৰটো নাইও, তেতিয়াহ'লে আপোনাৰ লগত নিশ্চয় মোবাইলটো আছে। আৰু এই মোবাইলটোত *07# ডাইল কৰাৰ পিছত আপোনালোকে সেই মোবাইলটোৰ ছাৰ ভেলু চাব পাৰে। আৰু আমাৰ ইণ্ডিয়াত গভৰ্ণমেণ্টে এই ছাৰ ভেলুৰ এটা নিৰ্দিষ্ট ভেলু ধৰি দিছে, আৰু এই ভেলুটো হৈছে 1.6 ৱেব কেজি। আৰু ইয়াৰ যদি ওপৰত যদি ৰেডিয়েশ্যন বেছি হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বা কিছুমান বেয়া হ'ব পাৰে। আৰু যদি ছাৰ ভেলুৰ পৰিমাণ এই 1.6 তাতকৈ কমত আছে, তেতিয়াহ'লে ভাল। তো এইটো আছিল ভিডিঅ'টোৰ মেইন টপিক। যদি ভিডিঅ'টো ভাল লাগিছিল, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।